নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ নিশ্চয় ভালে আছে। মোৰো ভাল। আজি আমাৰ ঘৰত গোপিনীসকলে ভাদৰ মাহৰ নাম ল'ব। অকণমান আপোনালোকক পৰিৱেশ দেখাম। তাৰ আগতে মইনো কি কৰি আছোঁ অকণমান চাওঁ আহক। এইফালে এয়া পায়স বনাই আছোঁ, এইফালে এয়া তামোল পাণ কাটি আছোঁ, এইফালে পায়সৰ চাউল আৰু এয়া ভাপত দিয়া পিঠা বনাইছিলোঁ যে এয়া পিঠা, লগতে চাহৰ লগত এয়া বুনিয়া লাডু দিম। এইফালে এয়া গোপিনীসকল আহি পালেহি। ভিডিঅ'টো স্কিপ নকৰি সকলোকে চাব দেই। আৰু যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইমানেই আছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ।